এভৰিৱান আপোনালোক সকলো ভালে আছেনে মোৰ আজি অকণমান অৱস্থাটো বেয়া দেখিছে খুব গৰম ঘামি জমি অৱস্থা নাই অকণমান ৱৰ্কআউট কৰিলোঁ মই বহুত হেপী তাৰ কাৰণটো মই আপোনালোকক দেখাই আছোঁ কাৰণটো হৈছে মই আপোনালোকক কেইদিনমান আগতে এটা ব্লগত কৈছিলোঁ আপোনালোকে চাইছে যদি গম পাই চাগে যে আমি নতুনকৈ কিছুমান চব্জি ৰুইছোঁ তাৰে আছিলে এবিধ কেৰেলা আৰু কেৰেলাৰ ফুল ফুলিছে অকণমানকৈ গুটি হৈছে তাৰোপৰি আৰু এটা সাৰপ্ৰাইজ আছে মই কৈ আছোঁ দেখাই আছোঁ অলপমানকৈ এইজোপা গছজোপা ডাঙৰো হৈছে আৰু ফুলো ফুলিছে এই টিকলু গুটিটো দেখিছেনে তাৰোপৰি কেৰেলা দ্বিতীয় গছজোপা মই দেখাই আছোঁ এইজোপাই হৈছে মোৰ সাৰপ্ৰাইজ গছজোপা যিজোপা মই কৈ আছোঁ বাৰু কি হয় চাওকচোন আপোনালোকে কি হয় আইও ইমান মৰম লগা এইকেইডাল দেখিছেনে ইমান ধুনীয়া গছজোপা দেখিবলৈ ইমান ভাল লাগিছে এইজোপা গছতো সৰুকৈ ফুল ফুলিছে এয়া দেখিছে ফুল ফুলিব ক'ৰবাত সৰুকৈ ফুল ফুলিছে আৰু এটা কলি দেখাই আছোঁ ৰ'ব আপোনালোকক এই যে গছজোপা দেখুৱালোঁ আপোনালোকক সেই গছজোপা হৈছে তৰমুজৰ গছ আমি আচলতে এনেই খাবলৈ অনা তৰমুজ মোৰ ভণ্টিয়ে এনেইহে মানে পেলাই থৈছিলে তাৰ পৰা সৰু গছ হ'ল আমি ভাবিলোঁ হকচোন কি হয় ইমান বেছি একো কেয়াৰো কৰা নাছিলোঁ লাহেকৈ খালি এতিয়া অকণমান ডাঙৰ হোৱা দেখি এনেকৈ লাখুটি দুডালমান দি দিলোঁ চাইডে আজি দেখিছোঁ ফুল ফুলিছে আৰু তলত অকণমানকৈ গুটি হৈছে আৰু নেক্সট গছজোপা হৈছে আমাৰ বিলাহী গছ চাওকচোন ইমান মৰম লগা সৰু ফুলকেইপা ইমান ভাল লাগিছে ৰ'ব দেখাই আছোঁ ইয়া চাওক গছজোপা যে কেনেকৈ হ'ল একো গমেই নাপাওঁ আমি এনেই গছ হোৱা দেখি পেলাই আমি এনেকৈ হেৰি দি দিলোঁ চাইডে যাতে বাঢ়িবলৈ সুবিধা হয় এতিয়া দেখিছোঁ ফুল ফুলিছে আৰু মানে বিলাহীও সৰু পোৱালি বিলাহীও লাগিছে চাই পেলাই খুব ভাল লাগে নহয়নে মোৰ এইবোৰ দেখি এতিয়া মন চন ইমান ভাল লাগিছে মানে মই ক'বলৈ নোৱাৰোঁ ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ মোৰ ঘামি জুমি অৱস্থা নাই ৱৰ্কআউট কৰা তেনেহ'লে আকৌ এটা ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই বহুত মৰম আপোনালোক চবলৈ বাই বাই